নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ ভাঙাবৰুৱা বুধবৰীয়া সাপ্তাহিক বজাৰত। ৰাতিপুৱাই শুই উঠি বজাৰলৈ আহিলোঁ, অলপ শাক পাচলি কিনি লোৱাৰ কাৰণে চেষ্টা কৰোঁ। বন্ধু বান্ধৱীসকল, এই বজাৰ ৰাতিপুৱা 6-7 বজাৰ পৰা আৰম্ভ হয়, 10-11 বজালৈকে থাকে। এই বজাৰত কেঁচা শাক পাচলি, মাছ মাংস, কাপোৰ কানি আদি সকলোবোৰ বস্তু পোৱা যায়। যদি আপুনি বিচাৰে ফল মূল ইয়াত পোৱা যায়। বন্ধু বান্ধৱীসকল, এই বজাৰখন আজি কেইমাহমান আগতে নদীৰ কিনাৰলৈ অনা হ'ল। আগতে বজাৰখন ৰাস্তাৰ কাষত আছিল, এতিয়া ৰাস্তাটো অলপ বহল হোৱাৰ কাৰণে মানুহ ভিৰ হ'লে গাড়ী চলাচল কৰাত অসুবিধা হয় কাৰণে বজাৰখন এই ঠাইত অনা হৈছে। এওঁ মোক বহুত মৰম কৰে। প্ৰত্যেক বুধবাৰে মই এওঁৰ পৰা বেছিকৈ নহ'লেও এবিধ হ'লেও বস্তু কিনি লৈছিলোঁ, কিন্তু আজি এওঁৰ পৰা বস্তু লোৱা নহ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এই বজাৰখন ওচৰতে হোৱাৰ কাৰণে আমাৰ সুবিধা হয়। আৰু বহু দূৰ দূৰণিৰ পৰা বহুতো লোক এই বজাৰলৈ বস্তু বেচা কিনাৰ কাৰণে আহে। আপুনি চাই আছে বুধবৰীয়া সাপ্তাহিক বজাৰখন। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক কেঁচা শাক পাচলিৰ দোকান দেখুৱাই আছোঁ। বন্ধু বান্ধৱীসকল, মই এতিয়া বজাৰৰ মাজৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰিছোঁ। এতিয়া মই গৈ পকী ৰাস্তাত উঠিমগৈ। মোৰ বজাৰ কৰা হ'ল, এয়া পকী ৰাস্তাত উঠিলোঁ। বন্ধু বান্ধৱীসকল, এই ঠাইতে আগতে বজাৰখন আছিল, ৰাস্তাৰ কাষত। এতিয়া কম সংখ্যক বেপাৰীয়ে ইয়াতে বহে। এতিয়া মই মিঠাই দোকানলৈ গৈ আছোঁ। এয়া মিঠাই দোকানখনত মই অলপ মিঠাই লৈ ঘৰলৈ গুচি যাম। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ। আজিৰ এই ভিডিঅ'টোৰ পৰা মই লৱ কাকতীয়ে বিদায় লৈছোঁ। নমস্কাৰ।